আমি যে পূজা পাতিলে ঘৰত ঘট স্থাপন কৰোঁ সেই ঘট কেনেকৈ স্থাপন কৰে বহুত দৰ্শকে মোৰ পৰা জানিব বিচাৰিছিলে। এতিয়া কথাটো হৈছে চাব, এনেকুৱা নহয় যে আমি নিজৰ ইচ্ছামতে ঘট স্থাপন কৰিব পাৰোঁ। আৰু লগতে এইটো কথাও হয় যে সকলো কথাই যে আমি জন্মগতভাৱে শিকি আহিম তেনেকুৱা নহয়। এতিয়া ঘট স্থাপন কৰাৰ ক্ষেত্ৰত মই যিখিনি ধৰক শিকিছোঁ, মই গুৰুৰ পৰা শিকিছোঁ, মোৰ বা আন তেনেকুৱা জনা লোকৰ পৰা শিকিছোঁ। গতিকে মই যি ধৰণে ঘট স্থাপন কৰোঁ শাস্ত্ৰসন্মতভাৱে, আৰু লগতে আমাৰ অসমত প্ৰচলিত নিয়মটো আপোনালোকক ক'ব গৈ আছোঁ। আৰু এইটো একদম সহজ সৰল নিয়ম। আৰু এই ধৰণে লক্ষ্মী পূজা বুলিয়ে নহয়, নৱৰাত্ৰি বা যেতিয়া আমি ধৰক পুৰোহিত নামাতাকে ঘৰত পূজা কৰোঁ, নিজে ঘট স্থাপন কৰোঁ, এই ধৰণে ধুনীয়াকৈ ঘট স্থাপন কৰিব পাৰি। এই কথাটো মই কোৱা নহয়, মই ক'লোৱে নহয় ইতিমধ্যে মই মোৰ গুৰুক সুধি যেতিয়া শিকিছিলোঁ আৰু প্ৰথম অৱস্থাত বা আন জনা লোকৰ পৰা এইখিনি মই শিকিছোঁ, তাকে আজি আপোনালোকৰ আগত তুলি ধৰিব গৈ আছোঁ। আৰু এটা কথা দৰ্শকসকল, হয়তো এই ভিডিঅ'টো আপোনালোকে লক্ষ্মী পূজাৰ তিথি আৰম্ভ হোৱাৰ পিছতো দেখিব পাৰে, আগতো দেখিব পাৰে। মই মানে আপলোড দি থৈ দিম, মোৰ এইফালে পূজা কৰিব যাম। কথাটো হৈছে কি, প্ৰকৃতকে যেনেকৈ ঘট স্থাপন কৰোঁ সেইটো মই আপোনালোকক মানে আগতীয়াকৈতো দেখাব নোৱাৰোঁ। আৰু এইফালে যেতিয়া মই পূজা কৰি থাকিম তেতিয়া ধৰক আৰু ভিডিঅ' কৰাৰ তেনেকুৱা হেৰি নাথাকে ন, পূজাতহে মন দিয়া যায়। এইটো আচলতে এটা ডেমো ঘট স্থাপন, মানে মই আপোনালোকক বস্তুখিনি বুজাই বুজাই দি গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো দেখিলে ধৰিবই পাৰিব এইটো মানে ডেমোহে। কেতিয়াবা যদি ভৱিষ্যতে পাৰোঁ, মই ধৰক পূজা কৰি থকাৰ সময়ত কোনোবা যদি ওচৰত থাকে ভিডিঅ' কৰি দিব পাৰে, একদম মানে প্ৰকৃত ভিডিঅ'টো দি দিম। কিন্তু এতিয়া এইটো ভিডিঅ' চালেও আপোনালোকে বুজিয়ে পাব, মানে যিসকলে মোক সুধিছিলে আৰু কেনেকৈ ঘট স্থাপন কৰে। পুনৰ কওঁ দিয়ক দৰ্শকসকল, এইটো ডেমো ঘট স্থাপনহে, আচলকৈ নহয়। যদি মই গোটেইখিনি নিয়ম একদম সঁচাকৈ কৰি দিওঁ, এইটো ঘট স্থাপনে হৈ যাব। পূজাৰ নিয়মবোৰ তেনেকৈ কৰিব নাপায় আচলতে। এতিয়া আপোনালোকে বুজা ধৰণে মই কথাখিনি কৈ আছোঁ। এই যে নাৰিকলটো দেখাই আছোঁ, এইটোক সি থকা নাৰিকল বুলি কয়। আৰু নাৰিকলটো চাওক, একদম ডাব নাৰিকলো নহয়, পুৰঠ নাৰিকলো নহয়। আমাৰ অসমত ঘট স্থাপনৰ কাৰণে এনেকুৱা নাৰিকলে ব্যৱহাৰ কৰা হয়। এইটোক সি থকা নাৰিকল বুলি কয়। মানে এই দুইফালে যে সেই হেৰি দুডাল আছে, মানে ঠেনু দুডাল আছে, যি দুডাল ঠেনুৰ সহায়ত নাৰিকলটো গছত লাগি থাকে। আৰু ঘট স্থাপন কৰোঁতেও নাৰিকলটো কিন্তু এইদৰে থাকিব, মানে এই ঠেনুকেইডাল আমাৰ সন্মুখ কৰিয়ে থাকিব। নাৰিকল হৈ গ'ল। এতিয়া আমাক লাগিব এই ধৰণৰ কলহ বা ঘটি। ঘৰততো থাকে কাঁহ বা পিতলৰ, সেই হ'লেও হৈ যাব। আৰু কোনোবাই বোলে মাটিৰ যদি বিচাৰে, তেতিয়াহ'লে পূজাৰ দোকানত যদি কয় যে ঘট এটা লাগে, দিয়ে দিব মাটিৰ। খালি মাটিৰ ঘট আনিলে কি হয়, আগতে পানী ঢালি চাই ল'ব লাগে, যদি ফুটা থাকে মানে এবাৰ ঘট স্থাপন কৰাৰ পিছত সেইটো আৰু আঁতৰাব নোৱাৰি। গতিকে মাটিৰ আনিলে চাই ল'ব লাগে। এতিয়া এইটো মই সুন্দৰকৈ ধুই লৈছোঁ, আৰু এইটো আমাৰ বিয়াৰে হয়। এতিয়া আপোনালোকক ডেমো দেখাই আছোঁ। একদম প্ৰথমতে এই কলহটোত 3টা বা 5টা সেন্দুৰৰ ফুট দিম। সেন্দুৰখিনি একদম প্ৰথমতে অকণমান সৰিয়হ তেলেৰে ধুনীয়াকৈ মানে মিক্স কৰি লৈছোঁ, লিকুইড টাইপৰ কৰি লৈছোঁ। এয়া মই 5টা ফুট দিলোঁ, ৰেডি। এতিয়া কলহটোৰ ভিতৰত পানী দিম, নৰ্মেল পানী আৰু অলপমান গংগা জল দিম। এতিয়া আপোনালোকক ডেমো দেখাইছোঁ কাৰণে মই গোটেই কলহটো ভৰ্তি কৰা নাই, এনেই অকণমান কৰি দেখাইছোঁ। কিন্তু এনেই যদি সঁচাকৈ ঘট স্থাপন কৰিলোঁ হয়, মই একদম বেছিকৈ পানী দিলোঁ হয়, একদম ডিঙিলৈকে পানী দিলোঁ হয়। মানে কাৰোবাৰ ঘৰত যদি গংগা জল নাই, নৰ্মেল পৰিষ্কাৰ পানী দিলে হ'ব। এতিয়া ঘটৰ কাপোৰ বুলি ক'লে পূজাৰ দোকানত দিয়ে। সেই কাপোৰ হ'লে এই কলহটোত ধুনীয়াকৈ বান্ধি দিব লাগে। আৰু যদি ঘটৰ কাপোৰ নাথাকে, এয়া মোৰ হাতত দেখিছে যে এয়া মৌলি বুলি কয়। এয়া মৌলি 3 পাক নহ'লে 5 পাক এই ধৰণে কলহটোৰ মানে ঘটটোৰ গলত গাঁঠি দিব লাগে। এতিয়া মই 2 পাক কৰি দেখাইছোঁ, কাৰণ মই যদি সঁচাকৈ 3 পাক গাঁঠি দিওঁ, এইটো ঘট স্থাপনে হৈ যাব। মানে এনেই আপোনালোকক দেখাবৰ কাৰণে গাঁঠিটো তেনেকৈ দি থৈ দিছোঁ, মই খুলি দিম মানে সেইটো পিছত। এতিয়া মই 2 পাকহে দিছোঁ, কিন্তু আচলকৈ হ'লে 3 পাক বা 5 পাক দিব লাগে। তাৰমানে হ'ল ফোট দিলোঁ, পানী দিলোঁ আৰু মৌলি বান্ধি দিলোঁ। মানে সেই ঘটৰ কাপোৰখন দিলে, এই মৌলি নিদিলেও হয়, ঘটৰ কাপোৰ বা মৌলি কিবা এটা দিলে হয়। মানে এতিয়া কি কৰিম জানেনে, এই কলহটোৰ ভিতৰত নগদ টকা এটা দিম। এয়া 1 টকা এটা দি দিছোঁ, আৰু লগতে কেইটামান ধান দি দিলে হৈ যায়। বেছি নহয়, অলপমান দিলে হৈ যায়, 1 মুঠিতকৈ কম দিলেও হৈ যায়। আমাৰ কামৰূপী পূজা পদ্ধতিত ঘটত সেই নগদ টকা আৰু ধানে দিয়া হয় মানে সাধাৰণতে। আৰু এইটো হৈছে 5টা পাত থকা আমৰ আগ এটা, আৰু আম গছজোপাত মানে ফল ধৰা আম হ'ব লাগিব, মানে ফল লাগে। আৰু আমৰ আগকেইটাতো সেই যে মই সৰিয়হৰ তেলেৰে সেন্দুৰ গুলি লৈছিলোঁ, তাৰে 5টা ফুট দি দিছোঁ। এতিয়া ঘটটো য'ত থ'ম তাতে এটা মণ্ডল আঁকিব লাগে। এইটো আপোনালোকক মই ডেমো মণ্ডল দেখাইছোঁ, একদম দৌৰা সময়। মানে এইফালে মোৰো পূজা পাতিব হৈছে। মণ্ডলটো হয়তো আটাৰ গুড়ি, চাউলৰ গুড়ি নহ'লে বা ফাকুৰে আঁকিব লাগে। এইখিনি মই আটাৰে কৰি আছোঁ বৰ্তমান। এই ধৰণে এটা গোল বনাই ল'ব লাগে, আৰু ইয়াৰে পৰা অষ্টদল কমল বনাব লাগে, মানে 8টা পাহি থকা ফুল এটা বনাব লাগে। কেনেকৈ কৰি আছোঁ আপোনালোকে নিশ্চয় দেখিব পাৰিছে। মই মানে পটাপট কৰি আছোঁ, আপোনালোকে আপোনালোকৰ ধৰণে সময় লৈ বৰ সুন্দৰকৈ তৈয়াৰ কৰিব পাৰিব। এইটো এতিয়া চাব, মই লগাই দিম, এইটো 8টা পাহি থকা ফুল যেন হৈ যাব।
মই এনেই দৌৰাদৌৰিকৈ আপোনালোকক বুজাবৰ কাৰণে কৰি দিছোঁ, আপোনালোকে নিশ্চয় ধৰিবই পাৰিছে। হাতেৰে মিলাব লাগিব বাৰু, বা সেই ডাঠ কাঠ বাকলা থাকে যে, ডাঠ কাগজ থাকে, সেয়াৰে মিলাব ভাল। তাৰে ওপৰত কলহটো থৈ দিম আৰু কলহটোৰ ওপৰত সেই থকা নাৰিকলটো থৈ দিম। ঘট স্থাপন হৈ যাব। এতিয়া মই সঁচাকৈ নাৰিকলটো থৈ দিব নোৱাৰোঁ, নহ'লে ঘট স্থাপনেই হৈ যাব মানে। সেইকাৰণে মই এনেই নাৰিকলৰ সেই ফটোখন আছিলে যে, মই ফটোখন দি দেখাই দিছোঁ, মানে থ'লে কেনেকুৱা যেন হ'ব। আশা কৰোঁ আপোনালোকে ধৰিব পাৰিছে মানে মই কি ক'ব বিচাৰিছোঁ। আৰু নাৰিকলটোতো মানে 3টা বা 5টা সেই সৰিয়হৰ তেলেৰে গুলা সেন্দুৰৰ ফোট দি দিলে হ'ল। আৰু ইচ্ছা কৰিলে এনেকুৱা মণ্ডলো আঁকিব পাৰি, মানে এটা ত্ৰিভুজৰ ওপৰত আন এটা ত্ৰিভুজ যে উল্টাকৈ আঁকি যে ষ্টাৰ টাইপৰ যে বনায়, এনেকুৱা ধৰণৰ মণ্ডলো আঁকিব পাৰি। মুঠতে মণ্ডলৰ ওপৰত আৰু ঘটটো থৈ দিলে হৈ গ'ল। আৰু এই ঘটৰ নাৰিকলটো পূজা শেষ হোৱাৰ পিছত ভাঙিব একেবাৰে নাপায়। মোক কোনোবাই সুধিছিলে যে পূজা শেষ হোৱাৰ পিছত ঘটৰ নাৰিকলটো ভাঙি ভিতৰৰ নাৰিকলখিনি খাব পাৰি নেকি? একেবাৰে নাপায়, কাৰণ কিয়, ঘট স্থাপন কৰাৰ পিছত এই নাৰিকলটোৱে জানো দেৱী নহয়, এইটো কেনেকৈ ভাঙিম আমি? তেনেকুৱা কৰিব একেবাৰে নাপায় কিন্তু। আৰু এটা অত্যন্ত দৰকাৰী কথা দৰ্শকসকল, ইউটিউবত আপোনালোকে ঘট স্থাপনৰ বহুত ভিডিঅ' পাব। সেইবিলাক ভিডিঅ' চালে মানে এনেকুৱা লাগিব কি মানে কোনটো কৰোঁ কোনটো নকৰোঁ এনেকুৱা লাগিব। কিছুমানেতো বাহিৰত, আমাৰ অসমৰ বাহিৰত ঘটত কল দি দিয়ে, কিবা কিবি তেনেকুৱা দি দিয়ে। কিন্তু মই যিখিনি জনা লোকৰ পৰা শিকিছোঁ নহয়, আমাৰ অসমত ঘট স্থাপন কৰিলে কিন্তু মই মাত্ৰ যিটো নাৰিকল দেখালোঁ সেইটোৱে দিয়া হয়, আৰু সেই ঘটটোৱে দেৱী তাৰমানে। আৰু সেই নাৰিকলৰ সেইখিনি থাকে যে, সেইখিনি আমাৰ সন্মুখ কৰি থাকিব নহয়, সেয়া দেৱীৰ মুখ তাৰমানে। সেইটোৱে ঘটটোৱে দেৱী তাৰমানে। তাতে আমি ধুনীয়াকৈ ফুল ইত্যাদি দি যেতিয়া যি দেৱীৰ মানে ঘট স্থাপন কৰোঁ, দুৰ্গা মাৰ হ'লে দুৰ্গা মাৰ, লক্ষী মাৰ হ'লে লক্ষী মাৰ, তেনেকৈ মানে সেই ঘটটোৱে দেৱী। তাতে আমি ধুনীয়াকৈ ফুলৰ মালা, সেন্দুৰৰ ফোট ইত্যাদি দি ধুনীয়াকৈ পূজা কৰিম। আৰু এতিয়া ধৰক নৱৰাত্ৰিতে ঘট স্থাপন কৰিছোঁ বা লক্ষী পূজাতে কৰিছোঁ, আমি লক্ষী পূজা উপলক্ষেহে কৰিছোঁ। এতিয়া যেতিয়া লক্ষী পূজা বা নৱৰাত্ৰিৰ তিথি শেষ হৈ যায়, তেতিয়া আমি ঘটটো বিসৰ্জন দিব লাগে। কেনেকৈ বিসৰ্জন দিব লাগে চাব। প্ৰথমতে তিথি শেষ হোৱাৰ পিছত ঘটটো অকণমান লৰাই দিয়া হয়, তাৰমানে পূজা শেষ আৰু এতিয়া ঘটটো লৰাব পাৰি। ঘটৰ ভিতৰত যিখিনি পানী থাকে সেইখিনি ঘৰৰ চাৰিওফালে ছটিয়াই দিব লাগে, ঘৰৰ বাহিৰে ভিতৰে ছটিয়াই দিব লাগে, প্ৰসাদ হিচাপে গ্ৰহণ কৰিব লাগে ঘৰৰ সকলোৱে। আৰু তাৰপিছতো যদি ঘটৰ পানী ৰৈ যায়, বটল এটাত ধুনীয়াকৈ থৈ দিব পাৰি, সেয়া মানে পবিত্ৰ জল হয়। আৰু বাকী ধৰক যদি ঘটটো সেই মাটিৰ হয় আৰু লগতে নাৰিকল, ফুল, বেলপাত যি ব্যৱহাৰ কৰিছিলে সেই গোটেইখিনি বোৱতী পানীত বা ভাল ঠাইত বিসৰ্জন দি দিব লাগে। পাৰিলেতো বোৱতী পানীত বিসৰ্জন দিব লাগে। পুনৰ কওঁ, যেতিয়া কিবা এটা পূজা পাৰ্বণত আমি ঘট স্থাপন কৰোঁ, সেই তিথিটো শেষ হোৱাৰ পিছত ঘটটো বিসৰ্জন দিব লাগে। এতিয়া লক্ষী পূজাৰ কোনোবাই ঘট স্থাপন কৰিছে বোলে লক্ষী পূজা যোৱাৰ পিছতো ঘটটো ৰাখিছে, তেনেকুৱা নহয়। কাৰোবাৰ ঘৰত লক্ষী মন্দিৰ আছে, তেওঁলোকে বৃহস্পতিবাৰে ঘট স্থাপন কৰে, নেক্সট বৃহস্পতিবাৰে সেই ঘটটো উঠাই দিয়ে, সেইটো বেলেগ। কিন্তু এতিয়া লক্ষী পূজা উপলক্ষে ঘট স্থাপন কৰিছোঁ ন, এতিয়া গতিকে 16 তাৰিখ মানে আজিৰ পৰাতো লক্ষী পূজাৰ তিথি আৰম্ভ হৈছে, লক্ষী পূৰ্ণিমাৰ তিথি আৰম্ভ হৈছে। 17 অক্টোবৰ সন্ধিয়া 5:17 লক্ষী পূৰ্ণিমাৰ তিথি শেষ হ'ব। তাৰপিছত ঘটটো সেই লৰাই, ৰাতিটো আৰু বিসৰ্জন দিয়া নহয়, ধৰক ঘটটো লৰাই তেনেকৈ পেকিং চেকিং কৰি থৈ দিলে, নেক্সট দিনা পাৰিলে বোৱতী পানীত উটাই দিব পাৰিলে ভাল। আৰু ঘটৰ ভিতৰত যিটো টকা থাকে সেইটো ধৰক গডৰেজৰ লকাৰত বা তেনেকৈ থৈ দিব পাৰে। আৰু আজি লক্ষী পূজাৰ ব্যস্ততাৰ মাজতে যিমান পাৰিছোঁ আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ ভিডিঅ' যোগে দিবলৈ চেষ্টা কৰিছোঁ। নাজানো আৰু কাৰ কিমান কামত আহিছে ভিডিঅ'কেইটা, মই মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। এতিয়া এইটো ঘট স্থাপনৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ অকণমান টিকলামান হ'লেও কামত আহিছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মই যেনেকৈ দিলেও মানে বুজিব পাৰিছে চাগে ন, পাৰিছেনে বুজিব ক'বচোন বাৰু কমেণ্ট কৰি। পিছত বাৰু আৰু কেতিয়াবা এনেকৈ ঘট স্থাপনৰ ভিডিঅ' ভালকৈ দিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু, সকলোৱে সুন্দৰকৈ এতিয়া লক্ষী পূৰ্ণিমা পালন কৰাহে কথা। তেতিয়াহ'লে মোৰ কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছোঁ। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।